হাই ফ্ৰেণ্ড, ৱেলকাম সঞ্জীৱ ব্লগ ইণ্ডিয়া ইউটিউব চেনেলটোলৈ। কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে, ভালেই থাকক। আপোনালোকে ভালে থাকিলে সঞ্জীৱ ব্লগ ইউটিউব চেনেলটো মানে ভালে থাকিব আৰু ময়ো নমৰালৈকে জীয়াই থাকিম নে কি কয়? মানে ভালেই থাকক, সঞ্জীৱো ভালে থাকক, সঞ্জীৱ ব্লগ ইণ্ডিয়া ইউটিউব চেনেলটো মানে কি বুলি কয় চলি থাকক। সঞ্জীৱ ব্লগ ইণ্ডিয়া ইউটিউব চেনেলটোত আপোনালোকে নতুন নতুন ভিডিঅ' উপভোগ কৰি থাকক। বৰ্তমান মই মানে কি বুলি কয় এইটো ভিডিঅ' বনাব পৰা নাই মানে প্ৰাইভেট জব মানে কি বুলি কয় তামিলনাডুত মানে প্ৰাইভেট জব কৰিছোঁ। মানে জব জেক অফ বছ মানে বছৰ আণ্ডাৰতেতো মানে ডিউটি কৰিব লগা হয় না। তো আমাৰবোৰৰ মানে কি বুলি কয় সেইটোৱে প্ৰব্লেম হয়। বছৰ আণ্ডাৰত মানে যেতিয়া ডিউটি কৰিব লগা হয় মানে কি বুলি কয় ছুটি পোৱা নাই, ভিডিঅ' বনাব পৰা নাই। ভিডিঅ' বনাব নোৱাৰিলে কি হ'ব? এতিয়া মানে কি বুলি কয় সঞ্জীৱ ব্লগ ইউটিউব চেনেলটোতো মানে চলিয়ে থাকিব লাগিব নে কি কয়? আপোনালোকেতো ভিডিঅ' পায়ে থাকিব লাগিব। মোক কি কৰিছে মোৰ বন্ধু মিলনজ্যোতি গগৈয়ে এই মানে ইয়াৰ আগৰ যিটো মানে ভিডিঅ' আছিলে সেই আগৰ ভিডিঅ'টো মিলনজ্যোতি গগৈয়ে মোক মানে যুগুতাই আনি দিলে। আৰু এই ভিডিঅ'টো এতিয়া যে মই এই ভিডিঅ'টো এতিয়া মানে আপোনালোকক যে কৈ আছোঁ, এই ভিডিঅ'টো মিলনজ্যোতি গগৈয়ে মোক যুগুতাই আনি দিছে। ভিডিঅ'টো আগৰটোত থাকি অলপ মানে কি বুলি কয় ভাল হ'ব। তেওঁ ক'ৰবাত মানে কি বুলি কয় গেছ এজেঞ্চিত নে ক'লৈ গৈছিলে, যাওঁতে মানে কিছুমান প্ৰাকৃতিক দৃশ্য মানে কি বুলি কয় লৈ আহিছে, বুজিছেনে? প্ৰাকৃতিক দৃশ্য মানে কি বুলি কয় কেমেৰাত বন্দী কৰি আনিছে আৰু সেই ভিডিঅ'টোকে মানে আপোনালোকৰ আগত মই মানে কি বুলি কয় উপস্থাপন কৰিছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো ভাল পাব নে কি কয়? ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, সঞ্জীৱ ব্লগ IND চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈ গ'ল নেশ্যনেল হাইৱে মুম্বাই টু কলকাতা হাইৱে আৰু তাৰ কিনাৰতে এইটো ছাৰ্ভিচ ৰোড, য'ত মই গৈ আছোঁ। আহিছিলোঁ আজি গেছ এজেঞ্চি অফিচলৈ, ইণ্ডিয়ান গেছ এজেঞ্চি অফিচলৈ। মোৰ অলপ কাম আছিলে তাতে। এতিয়া ঘৰলৈ গৈ আছোঁ। মই এতিয়া যাম চিকট ইণ্ডাষ্ট্ৰিয়েল শ্ৰীপেম্পুটোৰ পাৰ্কৰ মাজেৰে। এইফালেদি গ'লে মোৰ ঘৰলৈ একেবাৰে মানে শ্বৰ্টকাট হয়। চিকট ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ৰাস্তাবিলাক ইমান ধুনীয়া কৰি থাকিছে, আপোনালোকে চাব বন্ধুসকল। এইটো হৈ গ'ল বিখ্যাত কোম্পানী চেইন গোবাইন, যাৰ গ্লাছ গোটেই সমগ্ৰ পৃথিৱীতে বিক্ৰী হয়। বম ডাঙৰ ডাঙৰ কোম্পানী ইয়াত। কিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, দেখাবলৈ আপোনালোকক এই কোম্পানীবিলাক। এই চেনেলটো মোৰ নহয়, মোৰ বন্ধু এজনৰ হয়। মই তেখেতৰ বাবে ভিডিঅ' ক'ৰবালৈ গ'লে শ্বুট কৰোঁ। এটা তেখেতৰ অলপ হেল্প হয়, কাৰণ তেখেত এতিয়া অফিচত আছে, নোৱাৰে ভিডিঅ' শ্বুট কৰিবলৈ। মই এতিয়া অফত আছোঁ, মই তেখেতক অকণমান সহায় কৰি দিওঁ, যাতে তেখেতে অফিচত থকা টাইমখিনিত মানে ভিডিঅ' আপলোড দিব পৰা অৱস্থাত থাকে। ভিডিঅ' শ্বুট কৰিবতো নাজানো, এইবিলাক ভ্লগিঙো কৰিব নাজানো, এনেই চেষ্টা কৰোঁ আৰু কি হয়। কিন্তু ৰাস্তা পদূলিবিলাক বহুত সুন্দৰকৈ ৰাখে। Close till I get up, time is barely on our side. I don't wanna waste what's left.
storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. মানুহবিলাকে জব কাৰ্ডৰ কাম কৰিছে, মানে ৰাস্তা চাফা কৰা, গছ ৰাস্তা কিনাৰত গছ পুলি ৰোৱা, এখন চব চাম আদি। ৰাস্তাটো বহুত মৰম লগা, ভাল লাগে প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে। সঁচাকৈ গৈছোঁ, এই ৰাস্তাটোদি অহা যোৱা কৰিলে অসমত থকা ফিল হয়। এই পানী, এই ঘাঁহ, এই বিল, সৰু ৰাস্তা দি দেখাই ঘাঁহ। চেন্নাইত কিন্তু অটো বহুত বিখ্যাত দেই, সাংঘাতিক অটো আছে। অকল অটোৱে নহয়, টু হুইলাৰ, হায়েষ্ট নাম্বাৰ অফ টু হুইলাৰ ইন ইণ্ডিয়া চেন্নাইতে আছে। সাংঘাতিক মাছ আছে, বেছিভাগ আছে জাপানী কাৱৈ মাছ। বৰশী পেলাবই নাই, কিন্তু আমাৰ বৰশী পাবলৈ টাইম নাই। গাঁও আহি পাই গ'লোহি, ভিডিঅ'টো ইমানতে অন্ত কৰোঁ। মানুহৰ মাজত কেমেৰা লৈ যাবলৈ মোৰ ভাল নালাগে। থেংক ইউ গাইজ ৱাচিং ফৰ দিছ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে না? ভিডিঅ'টো চাওক, মানে কি বুলি কয়, আপোনালোকে যদি ভিডিঅ'বিলাক নাচায় তেতিয়াহ'লে সঞ্জীৱে এনেই মানে বকি থকা হৈছেতো। মানে কি বুলি কয়, সঞ্জীৱৰ ভিডিঅ'বিলাক চাওক। সঞ্জীৱৰ বিশেষকৈ মানে সঞ্জীৱ ব্লগ ইণ্ডিয়া মানে চমুকৈ লিখা আছে, IND লিখা আছে।
সঞ্জীৱ ব্লগ ইণ্ডিয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক হা। মানে কমেণ্ট বক্সত মানে কি বুলি কয় মোক কমেণ্ট কৰক, ভিডিঅ'বোৰ কেনেকুৱা পাইছে মোক জনাওক। তেতিয়াহে মই আপোনালোকক অনাগত দিনবোৰত আৰু ভাল ভাল ভিডিঅ' আপোনালোকক মই প্ৰদৰ্শন কৰিব পাৰিম নে কি কয়। মানে কি বুলি কয় আপোনালোকে সঞ্জীৱক যেনে তেনে কৰি হ'লেও মানে অকণমান ওপৰলৈ লৈ যাওক নে কি। বয়স হৈছেতো বয়স হৈছে মানে কি বুলি কয় দেখিছেই নহয়, এই বয়সতো মই যে মানে আপোনালোকক ব্লগিং কৰি মানে ভিডিঅ' দেখাই আছোঁ। গতিকে সঞ্জীৱক মানে কি বুলি কয় অকণমান মৰম চেনেহ কৰক। সঞ্জীৱক মৰম চেনেহ কৰিলে মানে কি বুলি কয় আপোনালোকে ভাল ভাল ভিডিঅ' দেখিবলৈ পাব। মানে কথা হ'ল কি লকডাউন চলি আছেতো, লকডাউন চলি থকাৰ কাৰণে মানে কি বুলি কয় বিভিন্ন জেগাত যাব পৰা, এই মানে ওচৰে পাজৰতে যিখিনি মানে চাল চলন কৰিব পৰা হয় মানে তাতে মানে কি বুলি কয় ভিডিঅ' কৰি আছোঁ নতু আপোনালোকক তামিলনাডুত মই দেখাবলগীয়া বহুত মানে কি বুলি কয় জেগা আছে। তাত অনাগত দিনবোৰত এই ৰিচেণ্টলি লৈ গৈ আছোঁ, মানে লকডাউন আনলক হৈ গৈ আছে। কিছুমান মানে কি বুলি কয় শিথিলতা মানে কমি গৈছে, বুজিছেনে। অনাগত দিনবোৰত এই মানে লৈ গৈ আছোঁ আপোনালোকক, মানে ভাল ভাল জেগাত লৈ যাম। কুইন্সলেণ্ড যাব মোৰ লগত, কুইন্সলেণ্ডত যাম মহাবালিপুৰম যাম, মানে বিভিন্ন জেগাত যাম। গৈ আপোনালোকক মানে ভাল ভাল মানে ভিডিঅ' আপোনালোকক মই দেখাই থাকিম। গতিকে সঞ্জীৱ ব্লগ ইণ্ডিয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। বিশেষকৈ কমেণ্ট বক্সত ভিডিঅ'বিলাক কেনেকুৱা হৈছে, মই দুবাৰ কৈছোঁ এটা কথাকে, ভিডিঅ'বোৰ কেনেকুৱা হৈছে আপোনালোকে মোক জনাওক। ঠিক আছে, আজিলৈ সামৰিলোঁ। বিশেষকৈ এই ভিডিঅ'টো মানে কি বুলি কয় মিলনজ্যোতি গগৈয়ে যুগুতাই দিয়া ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা মানে শেষলৈকে চাওক, বুজিছেনে। বহুত কষ্ট কৰি মিলনজ্যোতিয়ে মোক মানে মই ডিউটিত থকা অৱস্থাটো মিলনজ্যোতি গগৈয়ে মোক ভিডিঅ'টো যুগুতাই দিছে। গতিকে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰিব, প্ৰথমৰ পৰা মানে শেষলৈকে ভিডিঅ'টো চাওক। ঠিক আছে, আজিলৈ বাই।